तामुलपुर जिल्ला सिंनि नावकाटा ओनसोलनि बोरिगावनि बोरिसुपायाव रायजोफोरा 15थि बोसोरारि भागवत फरायनायजों लोगोसे मागो फोरबो फालियो। फुंनि समाव जयै सिबस्रांनाय, धोरोमनि फिरफिला बिरहोनाय, आलारि बाथि सावनाय, गोसोखांथि बावनाय, भागवत हानजा सुरनाय आरो बिनि उनाव भागवत फरायनाय हाबाफारिया जागायो। भागवतखौ फरायो शिबसागरनिफ्राय हांख्रायनानै लाबोनाय प्रानजित गगैया। लोगोसेयैनो बेलासियाव आलारि बाथि सावनाय आरो नागारा नाम बायदिनि हाबाफारिया जायो। नागारा नामखौ दिन्थियो तेजपुरनि नन्दिता नाथ कलिता आरो रितामणि कलिताया। मोनाबिलिनि हाबाफारियाव नुजाथिनानै नागारा नामखौ नायनानै गोजोननाय लायो बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारी बिथाङा। এজন ব্যক্তিক মাতিছিলোঁ, তেখেতে ভগৱত স্থাপন কৰিলে। এতিয়া আমি সাংস্কৃতিক সন্ধিয়াৰ আমাৰ মানে এইবিলাক হেৰিবিলাক অলপ বঁটা বিতৰণী সভাটো পাতিলোঁ। বঁটা বিতৰণী সভাৰ নেক্সট আমি এতিয়া নাম পৰিবহণ কৰি আছোঁ। নাম পৰিৱেশনত আছে আমাৰ তেজপুৰ নিবাসী এজন আছে, নেই নিবাসী এজন আছে। এইবিলাক আমি বৰ্তমান প্ৰদৰ্শন কৰি আছোঁ। আজি কেইবছৰ ধৰি আমি মাছ মাঘত মূলতে আমি ভগৱতৰ ওপৰত আমি ৰাইজক আকৰ্ষণ কৰি আছোঁ আৰু এই ভগৱত পাঠেৰে আমি ৰাইজৰ লগতে আমি শুভানুবেশী একত্ৰিত হৈ এই অনুষ্ঠান ভাগি আমি এনেদৰে আমি পালন কৰি আছোঁ আৰু তাৰ লগতে আমি সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰ লগতে বিভিন্ন আমি এই দুটা দিন আমি খুব সুন্দৰভাৱে আমি অতিবাহিত কৰি আছোঁ আৰু এনেকৈ আমি ভৱিষ্যতেও এনেকৈ আমাৰ শুভানুবেশীৰ মাজত আমি এনেকৈ শান্তি প্ৰতিষ্ঠাৰে ভগৱতৰ বা ধৰ্ম প্ৰতিষ্ঠানৰ যোগেদি আমি এনেকৈ পালন কৰি যাম বুলি আমাৰ বিশ্বাস আছে আৰু এনেকৈ আমি যোৱাৰ কাৰণে খুবেই ওতঃপ্ৰোতভাৱে জড়িত প্ৰত্যেক চুবুৰীয়া ৰাইজৰ ভৱিষ্যতে। ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথম আছিলে আমাৰ চাফাই অভিযান, 2 নম্বৰতে আহিছিল ধৰ্মধ্বজা পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ, তাৰপিছত শোভাযাত্ৰা উন্মোচন। এনেকৈ তাৰপিছত আছিল আমি শিৱসাগৰৰ পৰা এইবেলি আমি এজন খুব সুন্দৰ পাঠক আমি ইয়াত ভাগৱত পাঠ কৰিছিলোঁ। তাৰপিছতে আমাৰ এতিয়া গধূলি আমি ৰাইজৰ মানে বিনোদনৰ কাৰণে আমি দুপাৰ্টিৰ নাম মাতিছোঁ আৰু এই দুপাৰ্টিৰ নাম হ'ল, এযোৰা হ'ল ছোৱালী মহিলা নাম তেজপুৰৰ আৰু আনজনী হ'ল আমাৰ গান্ধীবাৰী। এই দুজনীকে আমি ইয়াত নামৈ হিচাপে আমি আৰু বৰ্তমান সময়ত